কংগ্ৰেচুলেশ্যন আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক তো গাইজ আজি মোৰ বাইকটো অলপ ধুব লাগে বাইকটো ধুই কেনে অলপ বাইকটো ঠিক ঠাক কৰিব লাগিব অলপ প্ৰব্লেম দি আছে বাইকত কিবা কিবি সেইকাৰণে বাইকটো অলপ ধুলোঁ ধুই কেনে চেইনটোত অলপ স্প্ৰে মাৰিব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বাইক ধুই আছোঁ তো সেই গাইজ এয়া হ'ল বাইক এতিয়া মই ধুম বাইকটো এতিয়া ধুম আপোনালোকে চাই থাকক অলপ প্ৰব্লেম দি আছে চেইনটো অলপ ঢিলা হৈ গ'ল আৰু চেইনটো অলপ টাইট কৰিব লাগে আৰু পাছত এইটো পিছৰ গেৰটো অলপ প্ৰব্লেম দি আছে অলপ ঠিক কৰিব লাগিব কিবা কিবি অলপ ঠিক কৰিব লাগিব তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক তো সেই গাইজ ফাইনেলি মোৰ গাড়ীটো ধুই শেষ হৈ গ'ল এতিয়া বাইকখন ওলাওঁ আৰু তাৰপিছত বজাওঁ যাওঁ গা চা ধুই কেনে তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া গাড়ীটো এই গাইজ গাড়ীলৈ ঘৰত আহি গ'লোঁ পিছৰ ব্ৰেকটো বেয়া হৈ গ'ল এতিয়া এইটো চেঞ্জ কৰিব লাগিব এতিয়া তাত নাই সোমবাৰে আকৌ যাব দিছে এতিয়া কি হয় চাওঁ তো সেই গাইজ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব তো গাইজ মোক অলপ মৰম ভাল পোৱা দিব আপোনালোকে এইটোৱে বিচাৰোঁ তো গাইজ ভিডিঅ'টো এণ্ড কৰোঁ আজি